আপচুৱে সেপাৰেট ষ্টেটৰ নামত যিটো আন্দোলন কৰি আছে আজি মিলি 3 দিন হ'ল 3 দিন নেশ্যনেল হাইৱে ফ্ৰীলি কৰি আছে ফ্ৰীলি আৰামত মানে চাহ বনায় পিঠা বনায় চাইডত আৰামত খাই পেলাই নেশ্যনেল হাইৱেটো বন্ধ কৰি আছে আজি মিলি 3 দিন ডাইৰেক্ট ইনডাইৰেক্ট হ'লেও কোনোবা বিজেপি নেতা ইনভলভ আছে যাৰ কাৰণে আজি এই আন্দোলনটো ইমান পিছফুলি আৰামত কৰি আছে চাহ বনাই খায় পিঠা বনাই খায় ৰাস্তাত চাইডত আৰু কোনো এডমিনিষ্ট্ৰেশ্যনৰ চাইডৰ পৰা কোনো ডিষ্টাৰ্ব পোৱা নাই কিন্তু আপুনি আজি চাওক কোনোবা বেংগলী সংগঠন বা কোনোবা মুছলিম সংগঠনে যদি আন্দোলন কৰে এনেকুৱা 2 দিন 3 দিন কণ্টিনিউ এইটো লাঠি চাৰ্জ বা গুলি চালনা হ'লে হয় অসমৰ বিজেপিৰ কোনোবা এজন দুইজন নেতা হ'লেও ইনভলভ আছে যাৰ কাৰণে আজি ইহঁতক কণ্টিনিউ 3 দিন আৰু অহাকালি ৰৌথাত আছে সেইটো ৰাস্তাটো হ'ল নৰ্থ ইষ্ট গেটৱে ৰাস্তা সেই নেশ্যনেল হাইৱে জানে চবে জানে এইটো বিৰাট ডেঞ্জাৰ ইয়াত মানে অসম বিজেপিৰ কোনোবা নেতায়ে BPF-ক ধ্বংস যদি কৰিব লাগে তেতিয়াহ'লে ইহঁতক আন্দোলন কৰিবলৈ দিব লাগে তেতিয়াহে BPF শেষ হ'ব পলিটিকেল কনস্পিৰেচি আছে মই বিজেপি সব নেতাকে কোৱা নাই বিজেপিৰ কোনোবা লিডাৰ ইয়াত ডাইৰেক্ট ইনডাইৰেক্ট ইনভলভ আছে কাৰণে এনেকুৱা যেহেতু জানে অল বড়ো ষ্টুডেণ্টছ ইউনিয়নে জানে আজিৰ দিনত সেপাৰেট ষ্টেট নহয় বুলি অল বড়ো ষ্টুডেণ্টছ ইউনিয়নো জানে তথাপিও আন্দোলন কৰি আছে কিন্তু একটা ফালে চাওক অনাবড়ো সুৰক্ষা সমিতি ইহঁতেও জানে যে পৌৰসকলে বড়োলেণ্ড সেপাৰেট ষ্টেট নাপায় আজিৰ দিনত তথাপিও ইহঁতে ইয়াৰ নামত আন্দোলন কৰি থাকে সেইটো ৰাজনীতি হৈ গ'ল জানে নেশ্যনেল হাইৱে 4 দিন অহাকালিও হ'ব অহাকালিও বন্ধ কৰিব চাইডত মানে এটা ঘৰ বনাই পেলাই পিঠা চিঠা চাহ তাহ বনাই পেলাই আৰামত খাই পেলাই 12 ঘণ্টা মানে ষ্ট্ৰাইক কৰি আছে ইয়াত 100% বিজেপি অসমৰ বিজেপিৰ কোনোবা নেতা 2-এজন ইনভলভ আছে এনকাৰেজ দি আছে বাছ নহ'লে আজিৰ দিনত প্ৰশাসনে এনেকুৱা এলাউ নকৰে আগৰ লাগে 3 দিন ধৰি এনেকুৱা বন্ধ কৰাটো নেশ্যনেল হাইৱেটো তো কিবা সম্ভৱ নেকি আজি চাওক আপুনি আছো যদি আজিৰ দিনত এনেকুৱা